অৱশেষত এক্সক্লেভেটৰ চলিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিডৰৰ অবৈধ নিৰ্মাণত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ অধীনৰ পঞ্চম সংযোজন এলেকাৰ হালধিবাৰী এনিমেল কৰিডৰত বোকাখাত মহকুমা প্ৰশাসন আৰু বন বিভাগে উচ্ছেদ অভিযান চলায়। উল্লেখ্য যে বোকাখাতৰ পৰিৱেশ কৰ্মী ৰোহিত চৌধুৰীয়ে 2018 বৰ্ষৰ মাৰ্চ মাহত উচ্চতম ন্যায়ালয়ত কৰা এক আবেদনৰ ভিত্তিত 2019 চনৰ 12 এপ্ৰিলৰ পৰা কাজিৰঙাৰ দক্ষিণে থকা কাৰ্বি আংলং পাহাৰৰ শিল খনন আৰু এনিমেল কৰিডৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল। 2019 বৰ্ষৰ 12 এপ্ৰিলৰ পিছত নিৰ্মাণ কৰা গ্ৰীণ আছিয়ান নামৰ ব্যক্তিগত ৰিজৰ্টখনৰ বাউণ্ডেৰী ৱাল কটেজ সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ জাননী জাৰি কৰিছিল গোলাঘাট জিলা প্ৰশাসনে। উল্লেখ্য যে কাজিৰঙাৰ 9টা এনিমেল কৰিডৰত অবৈধ নিৰ্মাণক লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতেই তৎপৰ হৈছিল গোলাঘাট নগাঁও জিলা প্ৰশাসনৰ লগতে বন বিভাগো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰ হৈ যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা 9টাকৈ এনিমেল কৰিডৰৰ অবৈধ নিৰ্মাণ কাৰ্যক লৈ কঠোৰ হৈছিল উচ্চতম ন্যায়ালয়। যোৱা 6 অক্টোবৰত ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এক পত্ৰযোগে 4 সপ্তাহৰ ভিতৰত এই কৰিডৰসমূহত চলা নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ নিৰ্দেশনা দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া CEC কমিটিয়ে। এই নিৰ্দেশনা অনুসৰিয়ে শনিবাৰে গোলাঘাট প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি উচ্ছেদ অভিযান চলায় বোকাখাত মহকুমা প্ৰশাসনে। ইপিনে গ্ৰীণ আছিয়ানা কৰ্তৃপক্ষৰ মতে 2019 চনৰ পূৰ্বেই নিৰ্মাণ কৰা হৈছিল ৰিজৰ্টখনৰ সীমাৱাল। বন বিভাগৰ ভূমিকা সন্দৰ্ভত আক্ষেপ প্ৰকাশ কৰে ৰিজৰ্টখনৰ কৰ্তৃপক্ষই। আপোনালোকে সকলোৱে জানে 2019 চনত মহামান্য উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশনা আছিলে যে যি কাজিৰঙাৰ কাৰ্বি আংলঙৰ যিটো কৰিডৰ 9টা আইডেণ্টিফাইড চিনাক্তকৰণ কৰা হৈছিলে 9টা কৰিডৰ, সেই কৰিডৰখিনিত অন্তৰ্গত নতুন ধৰণৰ কোনো ধৰণৰ কনষ্ট্ৰাকশ্যন বন্ধ কৰিছিলে, মাইনিং বন্ধ কৰিছিলে, পাৰ্কিং বন্ধ কৰিছিলে। চ' এতিয়াও আমাৰ বহুত জেগাত সেইখিনি অমান্য কৰি থকা হৈছে। এতিয়া বৰ্তমান সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা অনুসৰি গোলাঘাট ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে আজি প্ৰথম পদক্ষেপ হিচাপে এইটো এভিকশ্যন কৰাৰ ব্যৱস্থা লৈছে। আৰু বিশেষকৈ এইটোত আমি দেখা যায় যে এটা নেচাৰেল নলা বন্ধ কৰি তেওঁলোকে এখন ৱাল দি দিছে। তাৰ ফলত আমাৰ যোৱা বছৰ 19 চনত এটা হাতী ইয়াতে লাগি ধৰিছিলে পাৰ হওঁতে। আৰু মই জনাত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে যিটো ডিউ প্ৰচেছ অফ ল গোটেইখিনি ফ'ল' কৰা হৈছে, তেওঁলোকক নটিচ জাৰি কৰা হৈছিলে। সেইখিনি গোটেইখিনি অমান্য কৰাৰ স্বত্তে আজি এইটো প্ৰথম পদক্ষেপ হিচাপে এভিকশ্যনৰ কাৰ্যসূচী হাতত লৈছে। ডেফিনেটলি এইটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে ব্যৱস্থা ল'ব, পৰ্যায়ক্ৰমে ল'ব বুলি মই আশা কৰোঁ। সম্ভাৱনাটো একেটা অৰ্ডাৰতে আছে, একেখন অৰ্ডাৰতে গোটেইখিনি 9 এনিমেল কৰিডৰ কভাৰ হৈছে। গতিকে এতিয়া প্ৰশাসনৰ ওপৰত নিৰ্ভৰ কৰিব। সুপ্ৰিম কোৰ্টৰ চেণ্ট্ৰেল এম্পাৱাৰ্ড কমিটিৰ এটা হৈছিলে, তাৰ লগতে এনকুৱাৰী এটা হৈছিলে। এনকুৱাৰী হোৱাৰ পাছত আইডেণ্টিফাইড কৰিডৰত যিখিনি ইলিগেল কনষ্ট্ৰাকশ্যন হৈছে এইখিনি ৰিপৰ্ট দিয়া হৈছে। ৰিপৰ্ট দিয়া মতে আমি যোৱা মাহৰ অক্টোবৰত 29 তাৰিখে আমি নটিচ দিয়া হৈছিলে কনচাৰ্ণ পাৰ্টিক, যাতে তেওঁলোকে নিজৰ ফালৰ পৰা কনষ্ট্ৰাকশ্যনখিনি আঁতৰাই দিয়ে। বা যিহেতু তেওঁলোকৰ ফালৰ পৰা কোনো একশ্যন হোৱা নাই, সেইটো কাৰণে আমাৰ জিলা উপায়ুক্ত মহোদয়ৰ অৰ্ডাৰৰ ভিত্তিত আজি আমি এভিকশ্যন কৰিবলগীয়া হৈছে। আৰু এতিয়ালৈকে আমাৰ ৰিপৰ্টত একো অহা নাই। আমাৰ কাষৰ মাটিটোতো আমাৰ অলৰেডি নটিচ এটা দিয়া হৈছিলে, তেওঁলোকে নিজৰ ফালৰ পৰা একশ্যন এটা লৈছে। বাট আগন্তুক দিনত আমি এইটো চাম আৰু কিমান আৰু মাটি আমাৰ উচ্ছেদ কৰিবলগীয়া হ'ব পাৰে। আজি আমাৰ গ্ৰীণ আছিয়ানাৰ বাউণ্ডেৰী ৱাল আৰু কটেজকেইটা উচ্ছেদ কৰা হৈছে। ইয়াত আমি গাঁওবুঢ়া হিচাপতো প্ৰায় 30-35 বছৰমান হৈ গ'ল গাঁওবুঢ়া হোৱা। তো এই আছিয়ানাৰ ৰিচৰ্টটো বহুত দিনৰ মই চৰকাৰী গাঁওবুঢ়া পদত নোপোৱা আগৰ পৰাই গ্ৰীণ আছিয়ানা আছে। আজি উচ্ছেদ চলাব। এইটোতো ৱালখনটো 2011-12 চনত নিৰ্মাণ কৰা আছে, কিন্তু যিটো প্ৰশাসনৰ পৰা যিটো নটিচ জাৰি কৰিছে 2019 চনত, তো মিলা নাই নহয়। তো এই সময়ত যদি এনিমেল কৰিডৰ যদি হয়, যিটো ৱাল কৰা সময়তে মানা কৰিব লাগিছিলে,
এটা কৰোৱা নাই। এটা কৰাৰ পাছত উচ্ছেদ কৰা এইটো চৰকাৰে জানে, অসম চৰকাৰে জানে কি কৰে কি নকৰে। মইতো আগৰো কৈছোঁ আৰু অথনি কৈছোঁ, এতিয়াও ক'ম। বানপানীৰ সময়তো অকল নহয়, বুঢ়াৰ পাৰৰ পৰা একদম পাণবাৰীলৈকে জন্তু জানোৱাৰ পাৰ হয়, ইপাৰ পাৰ হয়। আকৌ যেতিয়া বানপানী যোৱাৰ পাছত, যেতিয়া মাটি শুকান হোৱাৰ পাছতো জন্তু জানোৱাৰ পাৰ নহয়। যদি জন্তু জানোৱাৰ যদি পাৰ হয়, যদি আমি এই পিছফালৰ যিমান ধান খেতি আছে আমি খাবলৈ নাপালে বা কাটিবলৈ নাপালে হয়, চব জন্তু জানোৱাৰ খাই দিলে হয়। কিন্তু জন্তু জানোৱাৰ পাৰ নোহোৱাৰ কাৰণে আমি খেতিও পাইছোঁ। গতিকে এই সীমা দেৱালটো ধৰক মই জনাত 2012-13 চনতে নিৰ্মাণ কৰা হয়, আৰু আপোনাৰ যোনখিনি অৰ্ডাৰ আহিছে সেইটো 2019-ৰ পিছতহে উচ্ছেদ কৰাৰ আহিছে, নহয় জানো? এতিয়া এইখিনিতো আপোনাৰ হৈ গ'ল, বাকীখিনিতো আপোনাৰ 2012-13 চনৰ ম্যাদী পতা মাটিৰ। হয়, নাই আমাৰ এতিয়া ধৰক কোৰ্টত যিখিনি কৈছে, মানে সুপ্ৰিম কোৰ্টে যোনখিনি দিছে যে এনেকৈ উচ্ছেদ কৰিব লাগে, যদি কিবা ইলিগেল পাইছে তেতিয়াহ'লে আমাৰ একো ক'বলগীয়া নাই আৰু ইয়াত। নিউজ ডেস্ক ৰিপৰ্ট। অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মূল্যত ক্ৰয় কৰিবলৈ আহক বোকাখাত JDC মহাবিদ্যালয় সমীপৰ গোস্বামী ট্ৰেডাৰ্ছলৈ। গোস্বামী ট্ৰেডাৰ্ছ, যোগাযোগ কৰক 9678295217 আৰু 7099603199 নম্বৰত। Love You Resort Kaziranga. For assistance and bookings, talk to 8822231163.